খুৰাৰ ছোৱালীৰ বিয়া আৰু পিছে আমাৰ যোৱা কথা সোনকালে আছিল কিন্তু যাওঁতে যাওঁতে দেৰিয়ে হ'ল আৰু এয়া আহিও পালোঁ আমি বিয়া ঘৰ। পিছে বিয়া ঘৰ ক'ত আপোনালোকক কোৱাই নাই নহয়, বিয়া ঘৰ আছিলে বৰচলা আৰু আমাৰ ককাৰ ফালৰ ফেমিলি গোটেই বৰচলাতে। বেলেগে আকৌ গৰম বন্ধ পালে মামা ঘৰলৈ মনত পৰে, আমাৰ পিছে ইয়ালৈ মনত পৰে। পিছে বহু দিনৰ মূৰত এইবাৰ গ'লোঁ আৰু আইতা থাকোঁতে যোৱা লৈ গৈ পাই আইতালৈ খুব মনত পৰিছে আৰু আজি যদি আইতা থাকিল হয় আইতাও গ'ল হয় আমাৰ লগত। বাকী ইয়াৰ মানুহখিনি খুব মৰমীয়াল, আমাক বহুত মৰম কৰে। গ'লে পিছে আমাৰ কমেও এসপ্তাহমানৰ কাৰণে যাব লাগে, নহ'লে আমাৰ মানে ইমানেই ঘৰৰ মানুহ আছে, ইঘৰ তাত যাব সিঘৰ তাত যাওঁতে মানে নাটেগৈয়ে। আৰু এইবাৰ পিছে লৰালৰিয়ে হ'ল, নেক্সট বাৰ গ'লে ভালকৈ যাম। আৰু সেয়া বিয়া ঘৰৰ পৰিৱেশ। ছ'চিয়েল মিডিয়াৰ বিষয়ে অভিজ্ঞতাটো পাইছোঁ। গীতো গাই আজি হৈছে নেক্সট ডে আৰু যোৱাকালি আমি আইতাহঁতৰ ঘৰতে থাকিলোঁ। এতিয়া আমাক আইতাই লৈ গৈ আছে আমাৰ বৰ্তাহঁতৰ ঘৰলৈ। আৰু এয়া ৰাস্তাটো, আজি পিছে বৰ ঠাণ্ডাও আছিলে আৰু আমি বৰ্তাহঁতৰ ঘৰৰ পৰা আহি আকৌ ইফালে পুখুৰীত সোমালোঁ। তাৰ পৰা আহি আকৌ আমি সন্ধিয়ালৈ বজাৰলৈ গ'লোঁ আৰু জোন, আইমণি বা মই আৰু ভনী। পিছে মোৰ ভিডিঅ'বোৰ চিৰিয়েলিকৈ কৰা নহ'ল, য'ত যেনেকৈ পাৰিছোঁ তাতে অকণমান ক্লিপ লৈছোঁ। তাৰ পৰা বজাৰ পাই আমি কিবাকিবি ল'বলৈ আছিল সেইখিনিও ল'লোঁ। আহোঁতে আকৌ মাইনাবাহঁতৰ ঘৰলৈ সোমালোঁ আৰু এয়া ইফালে মাইনাবাৰ পোৱালিকেইটাৰ লগত অকণমান খেলিলোঁ, অকণমান সময় তাতে থাকি বাকী ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আকৌ নেক্সট এটা ভিডিঅ'ত নিশ্চয় লগ পাম।